আজি আমি বৰহিল চাবলৈ গৈ আছোঁ। চ' চাৰিটামান গৈ আছোঁ। চব এই বাগান এৰিয়াৰ মাজত ধূলি খাই আপোনালোকৰ কাৰণে বৰহিল দেখাবলৈ গৈছোঁ। যদি আমাৰ এই ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট নিশ্চয় কৰিব। থেংক ইউ। নতুন ভিডিঅ'লৈ আজি আমি গৈ আছোঁ বৰহিল। গৈছোঁ মাজত, কিন্তু এতিয়া পানী শুকালে, গতিকে এতিয়া যিটো দৃশ্য, যিটো নাজাৰা একদম বৰ মস্তি, মানে ধামাকা এটা সুন্দৰ পৰিৱেশ এটা সৃষ্টি হৈছে। মোৰ লগৰবোৰ আহিছিলে, মই চাইছিলোঁ ইনষ্টাগ্ৰামত, গতিকে ভাবিলোঁ ব'লক আপোনালোকক দেখাওঁ আৰু ময়ো নিজেও চাই আহোঁ। আৰু এই প্ৰকৃতিৰ যি মনোমোহা দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'ত ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, নতুনকৈ কোনোবা চাইছে যদি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু অকণমান দেৰি ৰওঁ, আমাৰ ছালমান খান আহি আছে, তাৰ কাৰণে দেৰি হৈ আমি এতিয়া লক্ষ্মীজান পালোহি। কিমান দেৰি হয় নাজানো, 10-15 মিনিট ৰৈ চাওঁ, তাৰপাছত আকৌ যাম আগলৈ। অ'কে, ফাইনেলি পালোহি আমি বৰ্তমান লক্ষ্মীজান চাহ বাগিচা, আৰু ৰৈ আছোঁ। ছালমান খান এতিয়ালৈকে অহা নাই। আমাৰ বেবী মামা কৈ দিয়া নাই ইমান বেবী আজি বহুত দিনৰ মূৰত ব্লগত ওলাব দেই। কিবা ক'বা? আমাৰ এই চিষ্টাৰ কেইজনী আহি আছে। অকণমান খোৱা বস্তু লৈ লওঁ। ক'ত যাওঁ? বহুত দিনৰ পাছত আজি বৰহিল গৈছোঁ, বহুত ভাল লাগিছে। এতিয়া আমি গৈছোঁ, ৰাস্তা আগতকৈ বহুত বেয়া হ'ল। চাৰিওফালে ধূলি ধূলি ধূলি। প্ৰথম আগত আহোঁতে পূৰা বোকা পালোঁ, এইবাৰ আহোঁতে আকৌ অকল ধূলি ধূলি। কিন্তু ৰাস্তাৰ পৰিৱেশ চাওক না, চাৰিওফালে একদম ধুনীয়া সেউজ পৰিৱেশৰ মাজত আৰু চাৰিটা বুল। আৰু আমাৰ বাইদেউহঁতে আহি আছে, আহি থাকা ঐ, আৰু ওলাইহেঁতি অলপ ৰাস্তাটো অলপ আগতকৈ বেয়া হ'ল, কিন্তু যিটো ডেষ্টিনি পইণ্ট, এটা নতুন দৃশ্য আপোনালোকক দেখাম, যিটো মই বাৰিষাত দেখাব নোৱাৰিলোঁ। এতিয়া পানী কমিছে, গতিকে সেই ডোখৰত দেখাবৰ কাৰণেহে আজি যোৱা হৈছে। গতিকে ভিডিঅ'ত ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, নতুনকৈ কোনোবা চাইছে যদি ছাবস্ক্ৰাইব কৰিব। ব'লক আগলৈ। আমাৰ ছালমান খান ৰৈ থাকিলে ক'তবা, ৰওঁতে ইমান দেৰি ছাৰ, তাৰ কাৰণে বহুত দেৰি হ'ল দেই। গতিকে ফাইন ভৰিব লাগিব আজি। ৱাও, কি ধুনীয়া জেগা। জোৰকৈ ক, চাউণ্ডটো নাহিব না। ফাইনেলি আমি পালোহি বৰহিল, অলপ আগতকৈ অলপ ফাইনেলি পালোহি। আৰু বেছি সবিশেষ নকওঁ, কাৰণ ইয়াৰ ভিডিঅ' মই বনাই থৈছোঁ আগত। আজি অকল দেখাই দিম আৰু বহুত দিনৰ মূৰত আহিছোঁ যেতিয়া। চব হেল্প গৰম উঠিছে, ভাগৰ লাগিলে। এয়া হৈছে বৰহিল। অলপ ফাইনেলি একটা নতুন জেগা আপোনালোকক দেখাম। আমি দৌৰিছোঁ দেই। নতুনকৈ আপোনালোক দেখাম। বৰহিলৰ অলপ আগত গৈ সেই জেগাডোখৰ পায়, গতিকে আপোনালোকক দেখাম এই ৱাটাৰফলটো। এটা বৰ মনোমোহা দৃশ্য আপোনালোকক দেখাম। যদি ভিডিঅ'ত ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, নতুনকৈ কোনোবা চাইছে যদি ছাবস্ক্ৰাইব কৰিব। ব'লক আমি যাওঁ। সিস্টাৰ কেনেকুৱা লাগিছে আহি? ভাল লাগিছে, অকণমান ভাগৰ অনুভৱ হৈছে আৰু। কি ভাল লাগিছে কৈ দে। বৰহিল ভাল লাগিছে। এই মুখত কি খাইছে দেখাই দে। সৰুলা নি? নাহে আছে। ছানছেটৰ ভিউ অলপ জুম কৰি দিওঁ। ছানছেট হৈছে বৰ্তমান ছানছেট হৈছে, তাৰে ভিউ এটা জুম কৰি দেখাইছোঁ আপোনালোকক। আৰু এই চাৰিওফালে এইটো আপোনাৰ চব ইমান ধুনীয়া পৰিৱেশ, পাহাৰৰ মাজত ঝাও বনেৰে ভৰা দিশলৈ
বহুত এক্সাইটেড আৰু বলক আপোনালোকক সেই ৱাটাৰফলটো লৈ যাওঁ যিটো ৱাটাৰফলৰ মই কথা কৈ আছিলোঁ বৰহিলৰ ভিডিঅ' বেছি বনালোঁ আগতো আৰু কি ক'ত কিয় বিখ্যাত মানে মই কোৱা আছে গতিকে সেইখিনি আজি ক'বলৈ নগ'লোঁ আজি আমাৰ বৰহিলৰ অলপ আগত আহি এটা নতুন ৱাটাৰফল আছে গতিকে তাতে যাওঁ আৰু বৰহিলৰ বিষয়ে ডিছক্ৰিপশ্যন লিংক থাকিব মই ভিডিঅ' বনাই থৈছোঁ সেইটো গৈ পেলাই চাই ল'ব কিয় কি ক'ত কিয় বিখ্যাত বৰহিলখন মই বনাই থৈছোঁ নাজাৰা আছে খুব মই যিডোখৰ কথা কৈছিলোঁ এইডোখৰ গতিকে ছলমান খানৰ কথা এটা ল'ব লাগিব আহি গ'ল আমাৰ ছলমান খান আৰু এটা নতুন জেগালৈ আনিলোঁ গতিকে কেনেকৈ লাগিছে কওক বঢ়িয়া বঢ়িয়া আপোনালোকে দেখিছে আৰু বাপুদা আনিছে এতিয়া বেয়া জেগা হ'বই নোৱাৰে গতিকে একদম এটা নতুন জেগা পইণ্ট আপুনি চাওক কিমান ধুনীয়া ভিউ এয়া চাওক বৰহিলতকৈ অকণমান আগত আহিলে এই দৃশ্যবোৰ দেখি পাব যদি কোনোবা চাই আমাৰ ধুনীয়া মনোমোহা এটা দৃশ্য এটা পৰিৱেশত আপোনালোকক লৈ আহিছোঁ নিজকে বিলীন কৰিছোঁ আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ এয়া চাওক ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত চাৰিওফালে আপোনাৰ মনোমোহা দৃশ্য মাজত সেউৱা দেখাইছে নাগালেণ্ড অসম নাগালেণ্ড সীমান্তত বৰ্তমান এই দিশত এটা মনোমোহা দৃশ্য আপোনালোকক দেখাওঁ এটা ৱাটাৰফল যিটো আপোনাৰ কথা কৈ আছিলোঁ গতিকে ওচৰৰ পৰা আপোনালোকক দেখাওঁ ৰ'ব বেক কেমেৰাৰে চাওক ইমান ধুনীয়া পৰিৱেশৰ মাজত আপোনালোকক লৈ আহিছোঁ অ' মাই গড ইমান ধুনীয়া পৰিৱেশ ইমান ধুনীয়া এনেকুৱা লাগিছে যেনেকৈ মই দাৰ্জিলিঙত মই ক'ৰবাত আছোঁ ইমান ধুনীয়া পৰিৱেশৰ মাজত আৰু আমাৰ ছিষ্টাৰহঁতে আহিছে ক'ত আহি পালোঁহি আমি চব ৰাজ ইমান ধুনীয়া জেগাত আজি আপোনালোক লৈ আহিছোঁ চাৰিওফালে চব ধুনীয়া মধুময় পৰিৱেশৰ মাজত ট্ৰেইন হ'বলৈ আহিলোঁ ইমান ধুনীয়া ইয়াতে থাকি যাওঁ এনেকৈ লাগিছে মজা লাগিছে গতিকে আপোনালোকে আহিব এবাৰ আৰু বহুত কষ্টৰে আজি আহিছোঁ গতিকে ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব নতুনকৈ কোনোবা চাইছোঁ যদি ছাবস্ক্ৰাইব কৰিব নাপাৰিব গতিকে মজা লাগিছে আহি পেলাই কি ক'ম মানে ৱৰ্ড নাই আজি এনেকুৱা আহিছোঁ লাগিছে যেনে মই ফৰেনত আছোঁ বা দাৰ্জিলিঙত আছোঁ তেনেকুৱা লাগিছে গতিকে একদম ধুনীয়া পৰিৱেশৰ মাজত আহিছোঁ আৰু আমাৰ বেটীসকলো আহিছে সিহঁতিও খেলি আছে বোলো বলক সিহঁতকো দেখাওঁ এইটো ভিডিঅ' কেনেকুৱা লাগিলে জেগাডোখৰ ৰশ্মি জোৰে নাই আৱাজ নাই বাই বাই বৰহিল আকৌ নেক্সট মানে ডিচেম্বৰ মাহত আহিম আৰু পিকনিক খাম কি কয় একদম চব বস্তু লৈ আহিব লাগিব খানা চানা কাৰণ ইয়াত আমাৰ চিষ্টাৰে বোলে ইয়াত ম'ম' খাই বোলে এতিয়া ক'ত ইয়াত মানে ভাবি আছোঁ মানে বোলে ম'ম' খাবলৈ ব'ল বোলে এতিয়া ইয়াত ঠাণ্ডা পানীকে খোৱালোঁ নেক্সট টাইম ম'ম' আনি দিব লাগিব লালিপপ দেখা লালিপপ কেইটা কি হ'ল দেখা লালিপপ বাই বাই বৰহিল বাই বাই